নমস্কাৰ সকলোকে আশা কৰিছোঁ সকলো ভালে আছে। বহুত দিনৰ পিছত মই এটা ব্লগ আৰম্ভ কৰিছোঁ আৰু এনেকৈ সাজি কাচি দেখি ভাবিছে চাগে যে ক'ৰবাত যাব ওলাইছোঁ। মই যাব ওলোৱা নাই, মানে বিয়া খালোঁ আগতে বহুত কেইখন, কিন্তু মানে আজি এটা ভিডিঅ'হে কৰি আছিলোঁ। মানে মই এইটো ড্ৰেছত বিয়া খাবলৈ গৈছিলোঁ, যিহেতু দৌৰা দৌৰি হৈ বিয়া খাব গ'লে সেইদিনা ভিডিঅ' কৰা নহ'ল, সেয়েহে আজি মই কৰিলোঁ। আৰু যিহেতু বহুত দিনৰ মূৰত মই ব্লগ দিছোঁ, ভাবিলোঁ আপোনালোকৰ লগত মই এটা টিপছ শ্বেয়াৰ কৰোঁ। যিহেতু ঠাণ্ডা আহিছে, সকলোৰে স্কিনৰ সমস্যা, চুলিৰ সমস্যা, সেয়েহে মই ভাবিলোঁ যে আপোনালোকক মই এটা বস্তু দেখাওঁ যিটো মই মানে লগাই বহুত ভাল পাওঁ। আৰু ড্ৰাই স্কিন হ'লেতো লগাবলৈকে ভাল হয়, যিহেতু ঠাণ্ডা আহিছে, মোৰ মানে নিশ্চয় সেইটো সমস্যাত মই ভুগি আছোঁ। সেয়েহে ভাবিলোঁ ব্লগটো আৰম্ভ কৰোঁ, যিহেতু আছেও বস্তুটো ঘৰত, মই আপোনালোকক দেখাব পাৰিম। মানে মোৰ আজি ৰাতিপুৱাই মনত পৰিছে বস্তুটো দেখা পাই যে মই আজি বনাব লাগিব, আৰু বনালে ভিডিঅ' মই বনাম। আৰু বহুত দিন এনেকৈ বনাম ভাবি আছোঁ ভিডিঅ', কিন্তু বনোৱাহে হোৱা নাই। যি নহওক বাৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। মই যেতিয়া বনাম আপোনালোকক দেখাম। এতিয়া মই কাপোৰটো চেঞ্জ কৰি লওঁ, চেঞ্জ কৰি আপোনালোকক মই বনালে ভালকৈ দেখাম, আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। কাপোৰটো সলাই ল'লোঁ, কিন্তু মুখখন ধোৱা নাই। আৰু যেতিয়া ফেচ পেকটো বনাম একেবাৰে লগামো আৰু মুখখনো ভালকৈ ধুম। এনেও ফেচ পেক লগালে মুখখন ক্লিন হৈ থাকিব লাগে। আৰু এইবিলাক মোৰ ভিডিঅ'ত বহুত যেন লাগিছে, মই বাৰু ইমান লগোৱা নাই। আৰু যিহেতু ঠাণ্ডা উত্তত যাই থকা হৈছে, মুখখন একেবাৰে ড্ৰাই হৈ গৈছে। আৰু মই যিটো ফেচ পেক লগাম, মানে আগতে মই লগাই মই বহুত ভাল পাইছোঁ। বহুত দিন লগোৱা নাছিলোঁ, আপোনালোকে এনেকৈ লগাব। আৰু চাই থাককচোন মই কিনো বনাওঁ ফেচ পেক, আৰু ভিডিঅ'টো শেষলৈকে চাব দেই। এইটো হৈছে আমাৰ ঘৰৰ অমিতা, আৰু এইটোৰে মই আজি ফেচ পেক বনাম। আমিতো পাপায়া ফেচ ৱাছ এইবিলাক ঘঁহিয়ে থাকোঁ, কিন্তু ঘৰত যিটো পোৱা যায় সেইটোৰে লগালেতো আৰু বেছি ভাল হয়। সেয়েহে মই আজি এইটোৰে বনাম, আৰু কেনেকৈ বনাম আপোনালোকক দেখাইছোঁ, চাই থাকক। আৰু এইখিনি অমিতা মই ধুই চাফা কৰি লৈছোঁ। এইখিনি হাতেৰে পিটিকি দিলেও হয়, কিন্তু হাতেৰে পিটিকি দিলে অকণমান গোটা গোটা ৰৈ যায়, সেয়েহে মই এইখিনি মিক্সিত দিম, দিলে ধুনীয়া এটা পেষ্ট হ'ব। আৰু এতিয়া মই এইখিনি মিক্সিত দি লওঁ। এইখিনি মোৰ অমিতা, এইখিনি ওলালে। এতিয়া মই ইয়াতে দিম কফি। এইটোতো থাকে সকলোৰে ঘৰত, গতিকে ইয়াৰে মই অকণমান দিম ইয়াতে। ওলাই অহা নাই, এইখিনিমান দি দিছোঁ ইয়াতে। তাৰপিছত দিছোঁ মই এয়া আধা চামুচ হৈছে এয়া বেচন। এতিয়া মই অকণমান দিছোঁ হালধি, ঘৰৰ যিটো কেঁচা হালধি সেইটো দিলেতো আৰু ভাল হয়, যিহেতু মোৰ নাই, সেয়েহে মই কিনা হালধিয়ে দি দিছোঁ অকণমান। এতিয়া এইখিনি ভালকৈ মিক্স কৰি ল'ম। এনে মই গাখীৰ দিওঁ ইয়াত কেতিয়াবা, আজি মানে গাখীৰ নিদিওঁ, আজি এনেকৈ লগাম। দেখিলে মোৰ ফেচ পেক ৰেডি হৈ গ'ল। বৰ বিশেষ একো দিয়া নাই, পকা অমিতা দিছোঁ, বেচন আৰু কফি দিছোঁ। ই ভিটামিন কেপচুল দিব পাৰে, কিন্তু মই আজি দিয়া নাই। লগতে গাখীৰো দিব পাৰে, গাখীৰো মই আজি দিয়া নাই। মাত্ৰ এই তিনিটাই বস্তু দি মই আজি লগাম এনেকৈ। আৰু প্ৰথমতে চুলিখিনি মই বান্ধি লওঁ, নহ'লে চুলিখিনিত মানে লাগি যাব। আৰু এই বেলপাত ভাল হ'ব, এনেকৈ মই লগাওঁ। চুলিখিনি এনেকৈ থাকিব বাৰু। আৰু মই কোনো ব্ৰাছেৰে নলগাওঁ, মই মানে হাতেৰে লগাই ভাল পাওঁ। আৰু কেতিয়াবা মাত্ৰ এই চামুচখনেৰে এনেকৈ লগাব পাৰি, আৰু ব্ৰাছৰ নিচিনাই কাম কৰে। কিন্তু মই প্ৰথমতে হাতেৰে লগাই লওঁ, তাৰপিছত আপোনালোকক দেখাইছোঁ। মই লগাই লওঁ এনেকৈ। কেমেৰাত মানে চাই লগাব বৰ দিগদাৰ হয়, আৰু মানে পৰি যায়, আৰু তলৰ টাইলছখনো লেতেৰা হ'ব। সেয়ে মই লগাই লওঁ, লগাই আপোনালোকক দেখাইছোঁ। যিহেতু ঠাণ্ডাৰ দিন, শুকাবলৈ অলপ সময় লাগিব, আৰু গৰম হ'লে সোনকালে শুকাই গ'ল হয়। এতিয়া মই অকণমান সময় ৰাখিম, যেতিয়ালৈকে শুকাই নাযায়, আৰু তাৰপিছত মই ঠাণ্ডা পানীৰে ধুই দিম। আৰু মোৰ ভিডিঅ' যিহেতু ল'ৰাসকলেও চায়, সেয়েহে ল'ৰাসকলকো কৈছোঁ যে সকলোৱে লগাব পাৰে। আৰু এনেকুৱা নহয় যে ছোৱালীসকলে স্কিন আৰু চুলিৰ কেয়াৰ কৰে, সকলোৱে মানে নিজক ভালে ৰাখিবলৈ লাগে আৰু ৰাখেও আজিকালি, সেয়েহে সকলোৱে লগাব পাৰে। মাত্ৰ চাই ল'ব, যদি আপোনাৰ স্কিনখন চেঞ্চিটিভ হয় তেতিয়াহ'লে কিছুমানক মানে লগালে কিবা কিবি হ'বও পাৰে, গতিকে নিজে সেইটো চাই ল'ব। মই কিন্তু নিজে আগতে বহুত লগাইছোঁ, আৰু মই ভাল ৰিজাল্ট পাইছোঁ, সেয়েহে মই মানে আপোনালোককো লগাব কৈছোঁ। আৰু মই নিজেতো লগাই দেখাইছোঁৱে বাৰু। যি নহওক, এতিয়া মোৰ এইখিনি শুকাই লওক, মই বজাৰো যাব লাগিব আজি, গতিকে মই এইখিনি সময় কিবা এটা কৰি লওঁ। আৰু কি কৰি আছোঁ আপোনালোকক দেখাইছোঁ।
মোৰ মুখখন শুকাই মানে মই ভাবিলো যে মোৰ এটা আধৰুৱা কাম মানে কৰা যাওক মানে আধৰুৱা কামটো হৈছে এইটো যে এই কিতাপখন ইয়াত চাগে উলুটা হৈছে মোবাইলত ইয়াত এখন অৰণ্য আছিল এই কিতাপখন মই আজি 2 বছৰৰ পৰা মানে পঢ়িবৰ কাৰণে হাততো লৈছো কিন্তু এটা পেজ পঢ়ো দুটা পেজ পঢ়ো আকৌ থৈ দিওঁ আজি মই সেই ভিডিঅ'ত দেখাই দিছো যে মই এখন পঢ়িম আৰু নেক্সট মানে ব্লগত মই আপোনালোকক দেখাম যে পঢ়ি কেনেকুৱা লাগে আৰু যিসকলে মোৰ ভিডিঅ' চাইছে বা মোক জানে আগৰ পৰা তেওঁলোকে জানে যে মই কিতাপ আগতেতো খুব পঢ়িছিলো মই পঢ়িও ভাল পাওঁ আৰু মাজতে বাৰু বহুখিনি কমি গ'ল এতিয়া আকৌ ভাবিছো যে পঢ়িম মাজতে নপঢ়াও নহয় মানে আগতে যিমান পঢ়িছিলো তেনেকৈ পঢ়া হোৱা নাই এখন দুখন তেনেকৈ পঢ়া হৈছে এই ভিডিঅ'ত কৈছো মই নেক্সট মানে ব্লগত আপোনালোকক কম আৰু যিসকলৰ ইণ্টাৰেষ্ট আছে কিতাপত তেওঁলোকে ভাল পাব আৰু এই যে খিৰিকীখন এই খিৰিকীখনেৰে পোহৰ আহে মানে ৰ'দ আহে এনেকে আৰু এইখিনিত বহি মোৰ কেতিয়াবা যি কাম থাকে ব্লগ এডিট কৰা হওক বা এনে কিতাপ পঢ়া কাম যি কাম থাকে মই এইখিনিতে কৰোঁ আৰু পোহৰ হোৱাৰ কাৰণে চাগে ভিডিঅ'ত মোৰ মুখখন ভালকৈ ওলোৱা নাই আৰু যি নহওক এতিয়া মই কিতাপখন পঢ়ি লওঁ আপোনালোকক নেক্সট মই ব্লগত মানে কম আৰু কিতাপখন পঢ়োতে সময় লাগিব যিহেতু অকণমান ডাঙৰ কিতাপখন আৰু মোৰ মুখখনো শুকাক আৰু শুকোৱাৰ পিছত মোৰ মানে বজাৰো যাবলগীয়া আছে কৈছোৱে চাগে মই আপোনালোকক আৰু একেলগে মই মানে মুখখন ধুই আপোনালোকক দেখাইছো কেনেকুৱা হয় তেতিয়াহ'লে এইখন মই ইয়াতে বহি ৰ'দত ধুনীয়াকৈ পঢ়িম মুখখন মই ধুই দিলোঁ আৰু আজি মোৰ একেবাৰে ভাল লাগিছে মুখখন মানে চাই ভাল লাগিছে নিজৰ আৰু এদিনত মানে একো ৰিজাল্ট নাপায় কেইদিনমান লগাব লাগিব তেতিয়া আৰু ভাল হ'ব আৰু যিহেতু কৈছোঁ মই যে বজাৰত যাম আৰু দেৰিও হৈছে মই এতিয়া ওলাই লওঁ আৰু একেবাৰে বজাৰত লগ পাম আৰু কিনো আপোনালোকক মই দেখাম আৰু চাই থাকিব ভিডিঅ'টো যিহেতু মোৰ ঠাণ্ডাৰ কাপোৰ ল'বলগীয়া আছিলে সেয়েহে মই আজি মৃগাংকৰ লগতে আহিলোঁ বজাৰলৈকে আৰু যিহেতু ঠাণ্ডা দিন সোনকালে গধূলি হৈ যায় সেয়েহে সোনকালে আহিছোঁ আৰু চাইছোঁ পচন্দ ইফালে নহয় আৰু মই বেকগ্ৰাউণ্ডটো মিউট কৰি দিছোঁ যিহেতু বেকগ্ৰাউণ্ডত মিউজিক বাজি আছিলে আৰু এনেকৈ বেকগ্ৰাউণ্ডত মিউজিক বাজি থাকিলে আমাৰ মনটো ভাল লাগে মই ক'ৰবাত পঢ়িছিলোঁ তেনেকৈ গান শুনিয়ে হেনো মানুহে পচন্দ নালাগিলেও বস্তু কিনি আনে হেনো আছে মোৰ এনেকুৱা নাই এনেকুৱা আজি নেক্সট ডে হয় কালি বজাৰৰ পৰা আহোঁতে আমাৰ গধূলিয়ে হৈ গ'ল মই ভিডিঅ' নকৰিলোঁ মই দেখাম বাৰু মই কি কিনিছোঁ বৰ বিশেষ তেনেকৈ একো কিনা নাই যিহেতু ঠাণ্ডাৰ কাপোৰেই কিনিছোঁ আৰু এতিয়া আজি ৰাতিপুৱা 8টামান বাজিছে আৰু আজি আমি এঠাইত যাম মানে আমাৰ বহুকেইটা কাম আছে আৰু মৃগাংকৰ চাইড ভিজিটো আছে আৰু মই তালৈকেও যাম আৰু মই এতিয়া নকওঁ ক'ত যাম কাৰণ সেইটো ছাৰপ্ৰাইজ কাৰণ মই আগতেও কৈছিলোঁ যে যি আপডেট হৈ থাকে সেয়া মই আপোনালোকক দেখাম বুলি আৰু তাত গ'লে গম পাব আপোনালোকে আৰু যি নহওক বাৰু এতিয়া মই আপোনালোকক চুৱেটাৰকেইটা দেখাই মই ওলাই একেবাৰে য'ত যাম তাৰ পৰাহে আপোনালোকক লগ পাম আৰু এইটো এটা চুৱেটাৰ বগা হয় বগা মোৰ এনেই ভাল লাগে বাৰু আৰু মই এনেই অকণমান দেখাই দিছোঁ বাৰু পিছত যেতিয়া মই পিন্ধিলে দেখা পাবয়ে আৰু এটা কিনিছোঁ সেইটো মই দেখাই আছোঁ পেকেটতে আছে আৰু এইটো বাৰু এইটো বগা আছে এইটো পিন্ধিব পাৰিম বাৰু এইটো মোৰ ভাল লাগিছে এইটো এটা আপোনালোকৰ কেনেকুৱা লাগিছে ক'বচোন বাৰু আৰু আমি আহি পালোঁ মোৰ আৰু বাটত মই ভিডিঅ' কৰা নাই মানে মই গাড়ীত আহি থাকিলে কেতিয়াও মানে এনেকৈ মোবাইলটো লৈ এনেকৈ ভিডিঅ' কৰি থাকিব মোৰ নিজৰ কিবা ভালে নালাগে মানে মই সদায় মানে ভিউটো চাই আহিয়ে ভাল পাওঁ আৰু এই যে ৰাস্তাটো দেখিছে যিসকলে ইয়ালৈকে আহে বা মোৰ ভিডিঅ' চাইছে তেওঁলোকে গম পাইছে মই ক'ত আহিছোঁ আজি আছিলে জুবিনদাৰ ঘৰৰ সাইড ভিজিট মৃগাংকৰ গতিকে ময়ো তেওঁৰ লগত আহিলোঁ যিহেতু মই কৈছোঁৱে যে আমাৰ কাম আছিলে আৰু মোৰ আগৰ ভিডিঅ'ত মই দেখাইছিলোঁ যেতিয়া মই আহিছিলোঁ আগৰ মাহত তেতিয়া অকল ঘৰটোৰ খুঁটাৰহে কাম চলি আছিলে তাৰপিছত বহুখিনি কাম আগবাঢ়িল আৰু আজি জুবিনদা অহা নাই বাৰু যিসকলে যাৰ যি দায়িত্ব আছিলে সকলোৱে নিজৰ ধৰণে কামবোৰ কৰি আছে এতিয়া স্লেব কাষ্টিঙৰ কাম চলি আছে সকলোৱে কামবোৰ কৰি আছে আৰু মই এনেকৈ আহি মোৰ বিশেষ নাজানো যদিও মই চাইহে ভাল পাওঁ আৰু তলত এইবোৰ বাঁহ যিফালে চকু যায় সেইফালে বাঁহ আৰু মই মাজত খোজকাঢ়ি গৈহে আছোঁ ক'ত কি কৰিছে তেনেকৈ বুজি নাপাওঁ যদিও কাৰণ মই কৈছোঁৱে যে মই এইটো লাইনৰ নহয় তথাপিও কিন্তু মোৰ চাই ভাল লাগে নতুন কথা শিকিব পাৰি আৰু মোৰো মৃগাংকৰ লগত এনেকৈ মানে চাইটত গৈ মোৰো কিছু নলেজ নোহোৱা নহয় আৰু এই যে ঢালাইৰ মেচিনটো মই নাজানো যদিও মোৰ সেইটো বয়স নাই মই কিন্তু এনেকৈ আনি কেনেকৈ মূৰত লৈ কেনেকৈ শিল বালি দি ওপৰলৈকে আনে এইবিলাক চাই বহুত ভাল পাওঁ আৰু ইয়াত তলৰলৈও দেখাই দিছোঁ সকলোৱে কাম কৰিছে আৰু সেই যে দেখিছে মহিলাবিলাকে শিলবিলাক আনি আছে মূৰৰ ওপৰত এনেকৈ কিন্তু
মূৰৰ ওপৰত এক মানে চৰিয়া শিল এনেকৈ তলৰ পৰা ওপৰলৈকে কঢ়িয়াটো কিন্তু ইমান সহজ কথা নহয়, দেখিবলৈ সহজ লাগে কিন্তু যেতিয়া নিজে কৰিব লগা হয় তেতিয়াহে মানে গম পোৱা যায় আৰু যে কিমান ওজন হয়। আৰু এয়া তললৈকে এয়া চিৰিটো, মই ওপৰলৈকে উঠা নাই যিহেতু ঢালাই কাম চলি আছে, কৰবাত কিবা হৈ যাবও পাৰে আৰু ভয়ো লাগে যাবলৈ, তেনেকৈ যোৱাৰ সুবিধাও নাই যিহেতু মই তলৰ পৰাই সকলোখিনি দেখাইছোঁ। আৰু এইডাল গছ আছিলে, আগতেও কৈছোঁ মই তাত বহুত গছ, এইডাল বেল গছ আছিলে, তাৰ পৰা মই এটা বেল ছিঙি লৈ আহিলোঁ আৰু মই ভাবিছোঁ বেলটো মই ঘৰলৈকে লৈ যাম। বাৰু যি নহওক, আপোনালোকে ইমানখিনিলৈ যিহেতু ভিডিঅ'টো চালে তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আজিলৈ ইমানেই, পুনৰ